Blessed. Bliss. Hello everyone. We are back with another vlog. After 3 years. After 3 years. And after the massive success of my previous vlog with 56 views. I could not resist but make another one. And here comes Afil. Yes. And yet we are here again with my virgin friends. 5 of us. Who is on my right? He is none other than Aman. Here we have, we call him Bangni. Next we have Jinku. Namaste. Hi Jinku. Hi. Yes. And there's our driver. Actually, let me say something about him. He was actually a topper in high school, right? But look at him now. He has taken the profession of a driver. Hey driver. Hey. Manager come. What? Hey. Rider. Or. Muta lagse side raksun. কিয় দোকানতো কিয় লৈছা দিনখনত কিয় নলোৱা কি আছে মোক পানী বটল তাই নিবাৰিব নেকি ঘূৰি পেলা মই পানী খাব মই আছে আৰু অলপ মই এখানত বিজি না ইমান লেতেৰা তো মোক এইখিনি জেগাত খোৱাবৰ কাৰণে লৈ আনিছা হা জিংকু এইটো মোৰ জাগা দিস ইজ মাই প্লেস যেনেকে মোৰ আছে না আমি যে কৈছিলো এইটো কি আছিল জিংকুছ ৱাটাৰফল চিংকুছ ৱাটাৰ মনত আছে 200 টাকা হাৰছে 200 টাকা এই আমাৰ কেমেৰামেনটো হাৰিছে সেম ইটোত ইহঁতে কৈছিল একদম ফালতু জাগা বেলি এটা নেক্সট পিকনিক খাব ইয়াতে আহি গৈছে আৰু কি কম এটা হিপোক্রেসি भी कुछ हिपोक्रेसी की भी सीमा होती है এটা ফুলো দে আইছে হা ইয়া সাউন্ড থাকে মডৰ বটল বাগৰি থাকে তো এই গাজল লৈছিলে এইটো তাত যাব এইটো সাইড যাব এইটো সাইড খাও কি বসিরা সঞ্জু বাচ্চারা একলাই মুরাই ভাতে হ্যাঁ তো জিংকু যেটা জায়গা দেখাইছিল আমাক এটা জায়গা আমার অলপ পছন্দ না আরে হ্যাঁ ইটো জায়গা মোরে ভাই ইটো জায়গা মোর নাই আমি নদী পার করে আইছো তার মানে একদম নদী পারতে খানা খায় এটা কমপ্লিটলি বেলেগ জায়গা এটা আমি ইয়াতে আহি কিনে প্ৰথমবাৰ ডিসকভাৰ কৰিছো এটা কি টেন্ট নেকি এটা নদী ৰ চাই ল আৰু না ইটো না বেহৰ yes Guys, everyone, look at my farmhouse. This is my farm. अच्छा Organic, 100% organic. ठीक है can you see this what is that come closer fencing these are called fencing okay can you see the spikes those are very sharp so that humans cannot cross over it hey manu to khede na mak where is manu tore operation farm kyo bhai kori ase ivan হ্যাঁ ইন্ট্রুডার আই না এটা কাই হিল গেল এটা ডিফেন্ড করবা লাগা হই আমার হিফালে মন গটে ওয়ারিং মারাই নহয় ফেন্সিং তো মই বম আনিম বুলি ভাবছিলো দুটা মান বম পাজল সুন্দর কি না তাকে তো I was just joking. Holy. Is it hot? No. No. It is best. Best মানে বেশে ভাত আনলে মজা হবে So, this is our ready-made chowka. This one? Yes. सब हो गया. So, तो क्या? ये chowka.
This is Chowka? This is Chowka. This is Doesn't look like Chowka. Chowka. Up देखो. It's very uneven. Uneven. Okay. Let we made some even things. Itu. हो जाएगा. Like this place is wet. Wait, yes, it is wait. Just like your. Just like your place. No. I was going to say Yeah. nothing. Sorry. এই নহয় ডাঙৰ পাত্ৰ আনিব লাগিছিল যোৱা আনাচোন তুমি এটা তেনেহ'লে আগৰ দিনৰ মানুহে ৱাৰ হেৰি কৰিছিল আজিকালি চৌকা এটা বানবা নোৱাৰে চলি মাখাই ৱাৰ জিকি আহিছে সেইখিনি কাৰণে ইণ্ডিপেণ্ডেঞ্চ ল'ল ইণ্ডিয়াই তেনেহ'লেতো ব্ৰিটিছে ভাল আছিল অঁ না আমি কি ইংলিছ ক'লো হ'ব এটা ডাইলগ কোৱাচোন তুমি MDH. What is this? মাছ মাংসত অলপ জলকা মাছ মাংসত বাটাৰ চিকেন চচ নহ'লে খাই ভাল নালাগে আৰু কি নাম কো কোম্পানীৰ নাম কো ফাজলানি ফুডছ ফাজলানি ফুডছ Are you ready to eat? Skimmer sauce butter chicken. সিমাৰ সস বাটাৰ চিকেন জিংকু আজিকালি মাংস চাংস খোৱা নোহোৱা হৈছে কিয় তাকেতো কিবা খোৱা দে নালাগে হয় নেকি অঁ মই শুনিছোঁ কোনোবা এটা মছলা আছে এনেকুৱা কি বা মছলা নাজানো সেইটো নাম বস্তু এটা এই মছলাটোৰ নাম আমাৰ Dhritimoy জ্বালা মছলা নহ'লে অকণ ভাল নালাগে সেয়েহে ফাজলানি ফুডছে আপোনালোকৰ কাৰণে লৈ আহিছে চচ বাটাৰ চিকেন চচ মাংসত দিয়ক আৰু উপভোগ কৰক চৰি কাটি দিবি সেইটো তো কিয় হেৰি হ'ব খুজি আছা কওঁ আমাক সেনেকুৱা কথা লাগে ক'ৰবাত ৰিলিজনৰ ওপৰত কথা কওঁ অঁ কিবা কওঁ আজিকালি কাতে বৰ ফুৰাইছে আৰু লৈ গৈছা ক্লাছ কৰি আছো আমাৰ ফুটবল বাংনিৰ পিছত আৰু অঁ বাংনি ৰাপি এইগিলা এই ব্লগটা যদি দেখাই দিম না সঁচা কৈছো কি বাংনি ৰাপি অঁ নহ'লে কিবা ডাউটে নাই আকৌ দেখখন ৰা কিয় আপি ইগিলা দেখাবি খালি ৰিলিজনৰ ওপৰত এই ভাইৰেল হ'ব ইগিলানে ভাইৰেল হ'ব তোৰ ৰাস্তাৰ মুতাতে মানে তই কিয় তোৰ ফালে হেৰি আছে ধোৱা আহিছে হাৱা দা কোনফালে আহিছে মই আজি কিছু নবনাম মই যে খাব আহিছোঁ জিংকু কি কৰি আছে আজিকালি আমানে হুদক না আমানে হুদক দে টেক টু আমান জিংকু কি কৰি আছা क्यों जले पे नमक से रख रहे हो भाई एको कोन है এতিয়া ঘৰৰ পৰা দূৰত এটা অঞ্জন জাগাত মোৰ লাইফটো বৰবাদ হৈ যোনটো বৰবাদ হৈ আছে না এই ৰাস্তাটোত আছোঁ একো কৰা নাই ইহে আনছে গুৱাহাটীত আছোঁ মানুহক দেখাই পেলাই গুৱাহাটীত আছোঁ বাকী ৰেষ্ট ইজ হিষ্ট্ৰী গুৱাহাটীত থাকি কৰি এপিএসসি নেকি অঁ এপিএসসি কালেক্টৰ চাহাব কি নাম আছিল তাৰ এক্সপিৰিয়েঞ্চৰ নাম অভিলাষ দেখছা আৰু তই দুটা ষ্টক কিনছে আইটিসি বাংনে হেৰি কৰা নাছিলি পইচা যোৱা এপত লগোৱা নাছিলো তই কচোন কৈ দিয়া কথা কচোন চাই নহয় দে মই কৈছোঁ ইয়াক অলৰেডি কৈছোঁ খালি মোক তোৰ মুখেদি শুনিব ইচ্ছা আছে কি কৰিছিলি গেম খেলিছিলোঁ তাকেতো কেনেকৈ মানে কেনেকুৱা আছিল গেমটা এনেকৈ পইচা দি কিবা বস্তু তাহাঁতে দিব সেইটা বস্তু কিবা বিকি কেনে তাহা আৰু প্ৰফিট পায় অঁ তই কিমান লগাইছিলি প্ৰথমতে মই প্ৰথমতে লগাইছিলোঁ 200 তাৰপিছত লগাইছোঁ এনেকৈ 500 তাৰপাছত লগাইছোঁ একবাৰতো ভাল 2,500 লগাইছোঁ 2,500 মানে 2.5K ঠিক আছে বঢ়িয়া তাৰপাছত সেনেকৈ সেইগিলা পুৰণিগিলা 100-200 গিলা প্লাছ কৰি আৰু 2,500 প্লাছ কৰি 4,000 সেই 4,000 যদি আমাৰ খানা যদি হ'লা হয় কি মজা এটা খানা হ'লা হয় কি মজা খানা হ'লা হয় লাষ্টত গোটেই আছে খাহী মাংস খাব খাহী মাংস বেবা
বছৰ দেখা দিবি গাইড ইছ্যু তিনি years ago ঠিক আছে মই এইটো কথা কৈছিলো হা সেইটো কথা কৈছো আজি গাইড ইছ্যু নকম নেদেখাবি ভাই মোক কেনে তাত চাপ ল'ব লাগিব নাই নাই মোৰ ভাল লাগছে যে আমি আপগ্ৰেড হোৱা পাৰছো নহ'লে সি যদি চাইকেল লৈ আহিব লাগিল কেনে এটা মই চাইকেল লৈ গৈছিলো বা চাইকেল লৈছে চিগৰা নদীত হে ইটো যি ন স্কুটি সাইকেলৰ পৰা স্কুটিৰ পৰা এবাৰ বাইকৰ পৰা কাৰ কাৰৰ পৰা তলত নাযাওঁ এবাৰ কেনেকে যাম ডাইৰেক্ট ফ্লাইটত দিবা এবাৰ কাৰতে আহি থাকিম জৰা কুচুই হেলিকপ্টাৰ বসে এয়াৰড্ৰপ কৰিব লাগিব এবাৰ সঞ্জু বেটাৰ ফ্লাইট এখন লৈ ল এখন প্ৰাইভেট জেট এখন ল প্ৰাইভেট জেট এখন কৰি লং ৰ এটাকলে 20 ঘণ্টা হ'ল মানে 300 ঘণ্টা ফ্লাইং আৱাৰ্ছ হ'লে পাই যাম ওকে তেনেহ'লে এতিয়া আৰু কিমান বছৰ ৰখিব লাগিব আমি লাষ্ট টাইম 3 বছৰ ৰখতে গাড়ী আহি পায় 4 লাখ 6 বছৰ মান লাগিব ওকে হেলিকপ্টাৰ কথা না रुकते हैं कोई बात नहीं ट्रक रखवा पारी ना ৰাখতে পাৰি কাৰৰ পিছত ট্ৰাক মোৰ তো এক্সপেৰিয়েন্স পুৰা একদম খালি আমাৰ তান লাগে হে অকল This segment of video is dedicated to show how capable Sanju is. साउंड इफेक्ट कर दी है I must say, but making a cup of tea is not everyone's cup of tea. But this is really a cup of tea. Jinku, yes how do you like the cup of taste Yes. Pani aise. साना पानी Ha? पानी छा दिसे ना हट पानी दिसे I take back everything I just said. You don't deserve this. As everyone is saying, the tea is very, paniya. Okay. Let me tell you the story behind the making of this tea. Yeah. I have been instructed by this fella. Instruction. This fella. not me hello not me Both of them were giving contradictory opinions. Okay. Like? More tea, Like? tea leaves. Put more sugar. Sugar. Put more water. Boil that shit out of it. So this is what you get. As they're saying, too many cooks. I must say, this is really shit. Too many cooks spoil the food. ए ना कोनी तो गेम हो गई है गेम जाए মানে ইয়াতো কাই ফাটা কোনি পাই বলে গেম খেলে এটা পাত মোৰ উংলিত তাৰপিছত সিদে ফাটাটা পাব নেকি মোৰতে বেয়া কইনা পৰমজন লাগি আছে তুজন ফাটাটা নাপাবি নহলি মই লাষ্টত ধৰিব এটা ৰহি যাব এটা উংলি ন কিন্তু বুজি পা না আসলে কিন্তু মই বুজি পোৱা নাই কেন ইউ এক্সপ্লেইন দ্যাট কাৰণ উংলিটা খিম তো আতে পিছত চুজ কৰবি কোনটা উংলিত আছে বুলি কিনা তাৰপিছত মই চুজ যায় এটা চুজ কৰছে হি খাব লাগব হি খাব কিন্তু তুই যেন জানা হিতা মই লাষ্টত ধৰিম না মই প্ৰথমতে যে ধৰং তেনে বেলেগ কথা লাষ্টত ধৰিম মই সাপোজ মাজত আছে খেলছিল দিগো নেকি তেনেহলে সবে এটা ধৰব এটা হি নলব এটা এবাৰ হি দা ৰিভাৰ্স সাইকোলজি হেৰি কৰিব হিতাতেই ল'ব এবাৰ না ই নলই লাষ্টত মই সাইকোলজিৰ কথা কৈছে না হৈছে মই বালু তুই ইটা পিছত চাকতে না মই বুৰাংলি স্যার বালু দে আজি মই বালু মই বালু ল'ব তুই মাজৰটা মই মাজত দা দে হল চবৰ হৈছে মাক্সিমাম মোকে কোনটা ৰিং ফিংগাৰ লৈছিলে না মই ৰিং ফিংগাৰ সিলেক্ট কৰিছিলো মোক দেতা ক্যাচ কেনে সৰু সৰু খুচি না জিংকু গৰম না ঠাণ্ডা গৰম মানে সিমানো কথা নাম হেৰি নহয় নাই বেয়া নহয় ভালে এনে বাছ নিমখ তো ইয়াতে খালি চাওঁ মান কেনে এইটো নিমখ
বাহ অন্ডা খাওঁ অন্ডা কণী খালি না বহুত টেষ্টি 3-4 গ্ৰাম প্ৰটিন পাই গ'লি পাই গ'লো 5 grams এবাৰ কি হ'ব কেনে বডি হ'ব এবাৰ ইয়াৰ বডি মানে মই খুবা লাগব এতিয়া খুব লাগব না ৰেষ্টে হৈ গ'ল আমাৰ চলি মাখা গোল্ড ডিগাৰ মাখা বালন গাড়ী দা এই অনুৰাগৰ দৰে ও ওইটা দিবি হেন কাকে দিবি তো কারখানা দেখায় এনে কার লাস্ট কি কান ফোর্ড পানি ফেলা আমার ঘাট এখানে দেখা দিবি এখানে ভিডিও দেখাবি আমি লাস্ট আমি গাড়ি এতে ছবি দেখাবি আমার গাড়ি আমার গাড়ি মান ভাই পারিম না পারি আরামসে তোর খানা লাগিও থংজো আমি লগ লাগি এই ইয়েস লাস্ট বিগ ব্ল্যাক কক এই কোনিটা খাই দিলো আগতে ব্ল্যাক কক কিনি মানে এই হেৰি বাংনি এই মোক দিনজনে বেটখানতে এই থাই এখন খাই আছে এই গ্লাছওয়ালা আমার দুখানাত লাগবো মোৰ ওই কি রাইখান কবে দুই আন এই সাইজটা চাই কেনে লাগছে খুলিম সাইজটো মোৰ মান সিনেমেটিক্স লবি না ভাল লাগছে না সিনেমেটিক ল না ইয়েস বেড়াতে আমার আতিরি মাখা কি ইয়াত আন্দাজ প্রাইজ বর্তমান আমি আও নাকি হ্যাঁ অ্যাক্টিং মাখা দিব পারি করবি আৰু দিনক কি কৰি আছে বৰ্তমান মই বৰ্তমান ইয়াতে চাই আছো ডাইৰেকশ্যনটো দি আছো এজ এ ডাইৰেক্টৰ আমাৰ ইয়াতে জেকলিন ফানেন্সি আলু কাটি আছে আলু জানে সব সবজিতে এসেনশিয়াল নহৰু বাঙি দাই আমাৰ নহৰু কাটি আছে আৰু দাই নহৰুটো মাংসৰ কাৰণে বহুত এসেনশিয়াল কি কৈছে আমাৰ আমান দা একো কাৰণে আমাৰ অলপমান কিবা বোলে ডাকছে দাম যি নহওক তাতছে কেনেকৈ কাটা চাওঁ কি দাম আপি নিচিনা কাটি হয় কি আপা কিনে আপিৰ কাম কিয় কৰি আছে আপিনে কাৰণে আপোনাৰ গিলাৰ চিজন লাগে My amore, my amore, my amore, my amore. গাল মই ডাইভ এই তোৰ এইটা একটা দিব লাগিব এবাৰ ভাল কন্টেন্ট পাইছো দে আজি জিংকু Yes. দেখা পাই কেনে লাগছে দেখা পাই একদম টেম্পটিং টেম্পটিং Yes, delicious. ডিলিশিয়াস টেম্পটিং জি নহয় এটা ফটোটো উঠা ভাল ফটো এটা উঠা নাই আজি সুদাই ক্যামেরাম্যান ফটো উঠা ক্যামেৰামেনক কেনকে স্কোয়াড মাৰি দেই নেকি বা ক্যামেরাম্যানে সালা পুরা কম শট কাম শট দিছে চকু তুমছে বা গেল এখানে হইছিল আর ময়ে নহয় এইটো ও লাগা না লাগাই নাই বাল না এটা বেস্ট দেখাচোন খাই কিনে মোক এক্সপ্ৰেছন মানে? মাইন্ড ব্লোয়িং নেকি হ্যাঁ না nope something is missing না নিমখ ধরব পারা নাই কিন্তু কি হব পারে মাংস কিনে দক নেকি ওয়াও না ওয়াও মোর মত ডাঙৰ থাকা কাৰণে নেকি ওয়াও ফেক্টরটা না জুই দায়িত্ব সঞ্জু চুডে ডজন জুই দিবা সঞ্জু ওকে তাৰপিছত ব্লগিঙৰ দায়িত্ব তোৰ আৰু তই যোগালি জগালে আৰু তুমি আনটাচেবিলিটিৰ শিকাৰ এটা প্রাইম এক্সাম্পল শুদ্র সুতেন ও ইয়ে আলু বেশি হ'ব মই মেনেজ কৰি আছো ন আলুখিনি ফ্ৰাই কৰি লওঁ আলুখিনি না ফ্ৰাই কৰিম বেছি দেখে তো এনেকা বেছি হেৰি কৰি থাকা তুই জগালি মোৰ কথা হ'ল 2 many cooks spoil the food yes মই মানাং দে হা মই মানাম দে আহি গ'ল এটা আহি গ'ল আৰু
এই মোক ডিৰেকশ্যন দেখাই থাকিলে নালগে মই বনাই আছো চাহখিনি যেনে হৈছে গম পাইছোঁ দেই হৈছে, তুমি এতিয়া নালাগে তুমি এতিয়া ক'বা মই ফাৰ্ষ্ট এতিয়া চিকেন বনাম চিকেন তো আমি আলুটো এতিয়া ফ্ৰাই কৰি ল'লোঁ এতিয়া হ'ব আঞ্জা এতিয়া হ'ব আঞ্জা কেমেৰাত কৰি দিলে ভালকৈ দিয়া কেমেৰাখন জেলি যে ফ'কাছ কৰ ओके टूट पड़ो सब है सब एक गाहरी नहीं निकले सीधा सुधा इनका काटा देने तो सीधा सादा कंटेंट অনেক নাকবা লাগে কিন্তু सीधा सादा सुदा তুই কৰিব লাগিব দেই অঁ চামুচ লৈ কিনে যাব মাৰি ইয়াতে চবে বাস জয় শ্ৰীৰাম मजा 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 ভাল পানী কম হৈছে इट्स पोलाव 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 ঠিক আছে হ'ব Guys, we are packing all our stuff. পানীটো BPL करना Maybe. खत्म होने वाला है हमारा जो 25 दिसंबर का जो प्लान था बहुत ही खास गया ये दिन बहुत ही सुकून था ये दिन एवरीथिंग वेंट वेल सो अब होगा डांस गाना बजाओ This is the end, you guys. See you next year, 25 December. bonus last time এটা কমেডি ভিডিও তো না হাইবো যেন লাগছে নাই বনা কিন্তু কারণ কমেডি কোন না জানো কমেডি হিসেবে যারা কমেডি কিং কিটা বাংনি এনে হলে এনে বকি না কমেডি এক্সপেকটেশন এবার হাই করে হইছে যে এখানে মানে ডিসঅ্যাপয়েন্ট হয়েছে